নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। পুনৰ অংগনবাড়ী কৰ্মীসকলৰ উত্তাল প্ৰতিবাদ। শোণিতপুৰ জিলাৰ জালাৰ বালিপাৰাত অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ উত্তাল প্ৰতিবাদ। সঞ্চালকৰ প্ৰস্তাৱ মতে মাননি বৃদ্ধি কাৰ্যকৰীকৰণৰ দাবীত বালিপৰা প্ৰকল্প কাৰ্যালয়ত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। বালিপাৰাৰ প্ৰকল্প কাৰ্যালয়ৰ কোনো কৰ্মচাৰীকে কাৰ্যালয়টোত প্ৰৱেশ কৰিবলৈ দিয়া নাই। অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ। অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ হিমন্ত বিশ্ব শৰ্মা হাই হাই, অজন্তা নেওগ হাই হাই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। যোৱা দুদিন ধৰি আমি আমাৰ প্ৰাপ্যৰ বাবে অসহযোগ আন্দোলন কাৰ্যসূচী কৰি আহিছোঁ। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দীৰ্ঘদিনীয়া দাবীসমূহ সমাধানৰ বাবে বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত নগাঁও জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। তেওঁলোকৰ মূল দাবীসমূহ হ'ল জিলা প্ৰশাসনিক কৰ্মচাৰীৰ সমূহীয়া দৰমহা গাঁথনি প্ৰদান কৰি উচ্চ হাৰত গ্ৰেড পে প্ৰদান কৰা, জিলা আয়ুক্ত কাৰ্যালয়ত অধীক্ষক আৰু গাণনিক পদ সৃষ্টি কৰা, মুখ্য সহায়কৰ পদ বৃদ্ধি কৰা, পৰ্যবেক্ষক সহায়কৰ পদোন্নতিৰ উচ্চ হাৰত পাবলগীয়া দৰমহা প্ৰদান কৰা, জাৰিকাক সকলোকো অতিৰিক্ত 3% দৰমহা প্ৰদান কৰা, পেঞ্চনাৰ সমস্যা দূৰ কৰা, NPS বাতিল কৰি OPS পুনৰ প্ৰচলন কৰা ইত্যাদি চৰকাৰে দাবীসমূহ মানি নল'লে অনাগত দিনত পুনৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াসকলে ঘোষণা কৰে।